নমস্কাৰ, মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি পূজা চাব যাম বুলি ভাবিছোঁ। পূজা চাবলৈ ক'ত যাওঁ ঠিক হোৱা নাই এতিয়ালৈকে। চাই থাকক আগলৈ আমি ক'তনো যাওঁ, তেতিয়াহ'লে চাই থাকক ভিডিঅ'টি। এয়া আদি খোৱাবৰ বাবে জলপান ৰেডি কৰি লৈছোঁ। মানে আজি সি ভাতেই নাখালে, অ'টছ অকণমানকৈ বনাই লৈছোঁ গাখীৰ সৈতে। এতিয়া তাক খুৱাই লওঁ দেই। আজি নৱমী, মোৰ আগৰ কেইদিন পূজালৈ অহা নহ'লেই। এয়া দেৰগাঁও পূজাস্থলী। আমি কিবা এটা খাই লওঁ বুলি ভাবিলোঁ। এয়া আলু চাট খাম বুলি ভাবিছিলোঁ। মোৰ খাবলৈ বহুত মন গৈ আছিলে, খাই ল'লোঁ। এয়া আকৌ আহি পালোহি বৰকাঠনি পূজা। চাই ভালেই লাগিলে বাৰু পূজা। গোলাঘাটত এইবাৰ মোৰ প্ৰথম পূজা চোৱা। এয়া লগৰখিনিৰ লগত লগ পালোহি। চাই থাকক আগলৈ ভিডিঅ'টি। পূজাৰ পৰা আহি আপোনালোকক এটা ৰেচিপি দেখাম বুলি ভাবিলোঁ। এয়া পাৰ মাংস কাটি থোৱা আছে ভালদৰে। আজি জালুকীয়া বনাম। এয়া বিলাহী আলু কাটি থৈছোঁ আৰু পিঁয়াজ 4টা কাটি থোৱা আছে। আদা নহৰু কাটি থৈছোঁ। এইকেইটা ভালদৰে খুন্দি ল'ব লাগিব। এয়া মাংস আকৌ এবাৰ দেখাই দিলোঁ আপোনালোকক। মাংসখিনি আগতে ফ্ৰাই কৰি ল'লোঁ, মানে অলপ ফ্ৰাই কৰি ল'লে ভাল আৰু বনাবলৈ। যিহেতু মাংস 2টা পাৰ আছিলে, আমাৰ মানুহ কম যিহেতু, সেইকাৰণে মাংস অলপ থৈ দিলোঁ। কালিলৈ খাই ভাল লাগিব। এই তেলত পাঁচফোৰণ অলপ দি দিলোঁ। পাঁচফোৰণ দিলে ভাল লাগে খাই। কটা পিঁয়াজখিনিও দি দিলোঁ। এতিয়া ভালদৰে ভাজি ল'ম পিঁয়াজখিনি। তাৰপিছত কাটি থোৱা বিলাহীখিনিও দি দিম মই। ভালদৰে গ্ৰেভি হোৱাকৈ ফ্ৰাই কৰি ল'ম আৰু। এয়া ভাজি আছোঁ। আজি পূজা দেৰগাঁৱত গ'লোঁ চাবলৈ। অকণমানটো লৈ গৈছিলোঁ যে, সেইকাৰণে দিগদাৰে হয় যাবলৈ মেলিবলৈ। সেইবুলি গ'লোঁ দেই, বহুত দেৰিলৈকে থাকিলোঁ। আহিয়েই মাংস বনাবলৈ লাগিলোঁহি। এইখিনি ভালদৰে সিজিছে আৰু এতিয়া ফ্ৰাই কৰি থোৱা মাংসখিনি তাত দি দিম। বিলাহী দিলে মাংসটো সঁচাই বহুত ধুনীয়া হয় খাবলৈ। এয়া ফ্ৰাই কৰা মাংসখিনি দি দিলোঁ। এয়া ভালদৰে মিক্স কৰি লৰাই দিম। জালুকীয়া খাই পাৰ মাংস ভালেই লাগে। আপোনালোকৰ কেনেকুৱা লাগে কমেণ্টত জনাবচোন। এয়া তেলটো ওলাইছে আৰু পিঁয়াজ দি দিলে, পিঁয়াজ সৰহকৈ দিলে তেলটো ওলালে খাই ভালেই লাগে আৰু। মই গ্ৰেভিতকৈ শুকানহে খাই বেছি ভাল পাওঁ। আলু কাটি থৈছিলোঁ, এয়া আলুখিনি দি দিব লাগিব। অলপ পাইছে আৰু এয়া আলুখিনিও দি দিছোঁ। ভালদৰে ফ্ৰাই কৰি ল'ম মাংস আৰু আলুখিনি। আপোনালোকে পূজা ক'ত চালে জনাবচোন কমেণ্টত। মোৰ পাৰ মাংসটো ফেভৰেট আৰু হাঁহৰ মাংস বেছি ফেভৰেট, কিন্তু অলপ প্ৰব্লেমৰ কাৰণে খাবলৈ নোপোৱাই হৈছোঁ আৰু। এয়া পানী দি দিলোঁ। পানী দিলে অলপ ভাল লাগিব, যিহেতু জোল বনাম। আজি ফ্ৰাই নবনাওঁ, কাইলৈ থকাকণহে বনাম আৰু ফ্ৰাই। এয়া পানী দি দিলোঁ। পানী উতলটো আহিছে আৰু। এয়া মছলা আৰু আদা নহৰু একেলগে পানী দি কৰি লৈছোঁ। এয়া দেখিছে নহয় কিমান ধুনীয়া হৈছে মছলাখিনি। এতিয়া তাত দি দিম। এনেকৈ মছলা দি ভাল লাগে খাই। এয়া হৈছেগৈ আৰু। আলুটো সিজিলেই গেছটো অফ কৰি দিম আৰু। মাংস হৈ গ'ল আৰু দেই। এয়া ৰেডি মাংস।
কালাৰটো কেনেকুৱা লাগিছে আপোনালোকে জনাবচোন। আজিলৈ ভিডিঅ'টো ইমানতে সামৰি মাৰিছোঁ। আপোনালোকেও পাৰিলে এনেদৰে বনাই খাই চাবচোন কেনেকুৱা লাগে। ঠিক আছে, ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। বাই বাই। आशियाना मेरा साथ तेरे है ना, ढूंढते तेरी